হাই ফ্ৰেণ্ডছ, আজি চকু নতুন এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকে যিবোৰ মছলাৰ ভাগ আছে, যেনেকুৱা M10, M15, M20, M25, এইটো আমি ক'ত কেনেকুৱা ভাগত ইউজ কৰিব লাগে। নৰ্মেলি আমি কৈ থাকোঁ যে M20 ভাগ ইউজ কৰিব লাগে, তো বাকীবোৰ ভাগ আমাৰ ইউজ কৰিব নালাগে নেকি। তো আপোনালোকে যদি বিল্ডিং এটা কনষ্ট্ৰাকশ্যন কৰি আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন হওক, নাইবা আপোনালোকে যদি ভাবিছে যে বিল্ডিং এটা আপোনালোকে বনাব, প্লেনিং কৰিছে, তেতিয়া আপোনাৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত উপকৃত হ'ব। কাৰণ চাওক, নৰ্মেলি যিটো ভাগ আছে M20 ভাগ যদি আমি সব বিল্ডিঙৰ যিমান কাম হয়, গোটেই কামখিনি যদি আমি M20 ভাগেই ইউজ কৰোঁ, তেতিয়া আপোনালোকৰ লছ হ'ব। চাওক, আমি ইঞ্জিনিয়াৰ হিচাপে আপোনালোকক ক'ব লাগে যে কিমান কষ্ট কাটিং কৰি আমি ঘৰ এটা বনাব পাৰি, কিমান কম খৰচত আপোনালোকক মিনিমাইজ কৰি ঘৰটো বনাব পাৰি। তো এইটো হিচাপত আপোনালোকে ঘৰটো কনষ্ট্ৰাকশ্যন কৰি যাব। আজি ভাগবোৰ আপোনালোকক কৈ দিম। চাওক, নৰ্মেলি যেতিয়া PCC ৱাৰ্ক কৰে, PCC আপোনালোকে গম পাইছে, প্লেন চিমেণ্ট যিটো কনক্ৰিট থাকে, এইটো আমি ক'ত ইউজ কৰোঁ, যেতিয়া ফাউণ্ডেশ্যনৰ কাম যেতিয়া হয়, ফুটিংটো যেতিয়া আপোনালোকে দেখিছে, ফুটিঙৰ তলত আপোনালোকে চাব এটা ইটা দি, ইটা চলিং যেতিয়া হ'ল, তাৰ ওপৰত এটা ঢালাই কৰিব লাগে, 3 ইঞ্চিমান এটা ঢালাই কৰিব লাগে। এইটোক আপোনালোকে প্লেন চিমেণ্ট কনক্ৰিট বুলি ক'ব পাৰি। এইটো তাত ৰড চড নাথাকে, নৰ্মেলি আপোনালোকে ঢালাই কৰি দিব পাৰে। তাত আপোনালোকে কিমান ভাগ দিব, M10 ভাগটো আপোনালোকে তাত ইউজ কৰিব পাৰে। তো M10 ভাগটো কিমান হয়, 1:3:6। মই যিহেতু কৈ আছিলোঁ আপোনালোকক M7.5ৰ পিছত M10 আহিব, তাৰপিছত M15 আহিব, এইটো ভাগ। তো M10 আপোনালোকে তাত ইউজ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ এইটো হৈ গ'ল। যেতিয়া আপোনালোকে প্লিন্থ লেভেল যেতিয়া দিয়ে, M15 আপোনালোকে ক'ত ইউজ কৰিব, যে DPC যিটো দিয়ে, DPCত আপোনালোকে M15 ইউজ কৰিব পাৰে। তো M15ৰ ভাগটো কিমান, 1:2:4। তাৰমানে এক ভাগ যদি আপোনালোকে চিমেণ্ট দিয়ে, 2 ভাগ আপোনালোকে বালি দিব, তাত 3 ভাগ আপোনালোকে গিটি দিব, ষ্ট'ন দিব। তো এইটো আপোনালোকে তাত ইউজ কৰিব পাৰে M15 DPCৰ ভাগটোত। এইটো ডেম প্ৰুফ কনক্ৰিট, ডেম প্ৰুফ কোৰ্চ বুলি আপোনালোকে ক'ব পাৰে। এইটো নৰ্মেলি এইটো প্ৰভাইড কৰিব, নহ'লে কিন্তু পানী লিকেজৰ যিটো প্ৰব্লেম নৰ্মেলি আপোনালোকে ঘৰৰ ৱালত দেখা পায়, যে হোৱাইট হৈ প্লাষ্টাৰ নাইকিয়া হৈ যায়, প্লাষ্টাৰ বেয়া হৈ যায়, এইবোৰৰ কাৰণত এই DPCটো নাথাকিলে আপোনালোকৰ এইটো প্ৰব্লেম আহি যায়। তাৰপিছত M20 যিটো ভাগ আছে, M20 ভাগটো আপোনালোকে ক'ত ইউজ কৰিব, যিমান কনষ্ট্ৰাকশ্যনৰ যিমান বিম আছে, স্লেব আছে, লিণ্টেলটো এটা ঢালাইত পৰি যায়, তাত আপোনালোকে M20 ভাগ ইউজ কৰিব। M20 হ'ল আপোনালোকৰ 1, 1.5, 3 ভাগ। তাৰমানে এক ভাগ যদি আপোনালোকে ভালকৈ বুজিব, এক ভাগ যদি আপোনালোকে চিমেণ্ট দিয়ে, তাত আপোনালোকে 1.5 ভাগ আপোনালোকে বালি দিব, আৰু 3 ভাগ আপোনালোকে তাত গিটি দিব। এইটো আপোনালোকে পাহৰি নাযাব। এই বস্তুটো নৰ্মেলি আপোনালোকে শুনা পাই থাকিব যে কিমান ভাগৰ মছলা দিছোঁ, যে আমি 1/3 মছলা দিছোঁ, মাজৰ ভাগটো নকয়। সেইকাৰণে আপোনালোকে তাত M20 গ্ৰেড 1, 1.5, 3 আপোনালোকে এইটো মনত ৰাখিব। তাৰপিছত আহিব আমাৰ প্লাষ্টাৰ, ব্ৰিক ৱাল গাঁথনি, ব্ৰিক প্লাষ্টাৰ, বোথ ছাইড বাহিৰত কিমান দিব, ভিতৰত কিমান দিব। চাওক, ব্ৰিক আপোনালোকে যেতিয়া গাঁথনি কৰিব, ৱাল গাঁথনিৰ সময়ত আপোনালোকে যদি 5 ইঞ্চি ৱাল হয়, আপোনালোকে 1:5 ৰেচিঅ'ত আপোনালোকে ইউজ কৰিব পাৰে। তাৰমানে এক ভাগ যদি আপোনালোকে বালি দিয়ে, তাত এই চিমেণ্ট যদি দিয়ে, তাত 5 ভাগ আপোনালোকে বালি দিব পাৰে। তাৰপিছত আপোনালোকৰ যদি 10 ইঞ্চি ৱাল হয়, 9 ইঞ্চি যিটো ৱাল হয়, এইটো ৱাল যদি হয়, তেতিয়া আপোনালোকে 1:6 ৰেচিঅ'ত এইটো দিব পাৰে। তাৰমানে এক ভাগ যদি আপোনালোকে তাত চিমেণ্ট দিয়ে, আৰু বাকী 6 ভাগ আপোনালোকে তাত বালি দিব পাৰে। তাৰপিছত চিমেণ্টৰ যিটো ইটা যিটো থাকিব, দুটা ইটাৰ মাজত যিটো জইন যিটো দিয়া হয়, মৰ্টাৰৰ যিটো জইন দিয়া হয়, এই জইনটো আপোনালোকে 10 to 12 mm ভিতৰত আপোনালোকে ৰাখিব। বেছি যদি আপোনালোকে মোটা কৰি দিয়ে, তো তাত ক্ৰেক ইছ্যুজ আপোনালোকৰ ফিউচাৰত এইটো ক্ৰেক ইছ্যুজ আহিব পাৰে। তাৰপিছত ইটা যিবোৰ জইন কৰিব, ইটা জইন কৰাৰ নিয়ম হ'ল, দুটা ইটা যেনেকৈ এইটো জইন কৰিলে, ইয়াতো 12 mm আপোনালোকৰ মছলা থাকিব মাজত, এনেকুৱা জইন কৰিলে 12 mm আপোনালোকৰ ইয়াত মছলা থাকিলে। তাৰপিছত আপোনালোকৰ ক্ৰছ কানেকশ্যন কৰিব লাগে। তাৰমানে কেনেকুৱা হ'ল, এইটো ইয়াত হ'ল, এনেকুৱা জইন হ'ল, আৰু ওপৰত যিটো ইটা জইন কৰিব, এনেকুৱা মাজত বহাব, এইটো যাতে 50% গুচি যায়, এইটো ইটাৰ 50% মাজত জইনটো কৰিব। তো ক্ৰছ জইন নকৰিলে হয় কি, আপোনালোকে এই ক্ৰেক ইছ্যুজ যিবোৰ দেখা পায়, আপোনালোকে এই ক্ৰেক ইছ্যুজবোৰ আপোনালোকে তাত দেখা পাব। এই দুটাৰ জইনৰ মাজতো যিটো গেপ, দুটা যিটো জইন কৰিব, এইটো আপোনালোকে 12 mm তাত মছলা দিব। তাৰপিছত প্লাষ্টাৰ, ইণ্টেৰিয়ৰ ৱাল যদি আপোনালোকে প্লাষ্টাৰ কৰে, ভিতৰৰ ৱাল যদি আপোনালোকে প্লাষ্টাৰ কৰে, 1:5 ৰেচিঅ'ত আপোনালোকে দিব পাৰে। তাৰমানে এক ভাগ যদি আপোনালোকে চিমেণ্ট দিয়ে, 5 ভাগ আপোনালোকে তাত বালি দিব পাৰে। আৰু বাহিৰৰ যদি আপোনালোকে প্লাষ্টাৰ কৰে, বাহিৰৰ ৱাল, এক্সটেৰিয়ৰ ৱাল আপোনালোকে প্লাষ্টাৰ কৰিলে 1:4 ৰেচিঅ'ত আপোনালোকে দিব। তাৰমানে এক ভাগ যদি আপোনালোকে চিমেণ্ট দিয়ে, 4 ভাগ তাত বালি দিব। আৰু চিমেণ্ট আৰু বালি যে বেলেগকৈ মাপিব, এইটো নহয়। আপুনি চাওক, ছেম পাত্ৰত, মানে যিটো দি
এটা বাল্টি দি লওক আৰু যিবোৰ টাগাৰি দি লওক, নৰ্মেলি যিবোৰ ছাইডত ইউজ হয়, ছেম আপোনালোকে যিটো দি চিমেণ্ট লৈছে এইটো দি আপোনালোকে বালি ল'ব। আপোনালোকে যদি এক বেগ চিমেণ্ট ডাইৰেক্ট ঢালি দিছে তো ছেম বেগ দি আপোনালোকে বালি ল'ব, তেতিয়াহে মেজাৰমেণ্টটো ছেম হ'ব। এই মেনুৱেলি যিটো মিক্স কৰা হয় এইটো মিক্স ডিজাইন নহয়, নৰ্মেল নমিনেল মিক্স যিটো থাকে এইটো মিক্সত, তেতিয়াহে আপোনালোকৰ এইটো একুৰেট হ'ব। তো প্ৰপাৰ নিয়ম গোটেইখিনি আপোনালোকে আশা কৰোঁ বুজি পালে। গোটেই এই নিয়মত আপোনালোকে কামবোৰ কৰি যাব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব আৰু চবকে এই সৰু সৰু নলেজবোৰ আপোনালোকে চবকে জনাই দিব। থেংক ইউ ছ' মাছ।